সদায় দেখুৱাই থকা শাকনি বাৰীখন আজি ইমান ধুনীয়াকৈ বেৰি দিছে চাওকচোন। মানে কুকুৰাৰ পৰা একোৱে কৰিব নোৱাৰি, গোটেইখন খুচৰি পেলাই আৰু ইমান ধুনীয়াকৈ উঠা পুলিকেইটা নষ্ট কৰি পেলাইছে। সেইবাবে চাওকচোন ইমান ধুনীয়াকৈ জোৰাখন দি দিছে সৰু সৰু কাঠি কৰি। আৰু এইফালে ঘৰ বনাবলৈ বুলি এইফালে ৰদ আনি থোৱা আছে। সেয়া দেখিছেনে, এইকণতে বনোৱা হ'ব মানে। আৰু সকলোবোৰ বস্তু যোগাৰ হৈ থাকিলে মানে একো আপত্তি নাথাকে। আৰু এইফালে আকৌ হাঁহ পোৱালি দুটামানক বান্ধি থোৱা হৈছে। এইফালে ভাত কেইটামান দিবলৈ বুলি মই আনিলোঁ। এইফালে দেখিছেনে, তাৰমানে লোকৰ ঘৰলৈ যায় গোটেই গছৰ গুৰি চুৰি যি টি পুলিবোৰ খুচৰি পেলাইগৈ দেখি, সেইটো কাৰণে ইয়াতে বান্ধি থোৱা হৈছে। আৰু এইফালে দেখিছেনে, ফুলনিখন গোটেইখন কলম দি দিলে আৰু ইমান মুকলি মুকলি লাগিছে। ফুলবোৰ ফুলি আছিলে, দেখিবলৈকে ভাল লাগিছিলে। আৰু ভালদৰে চালে কি হ'ব, এতিয়া যিহেতু গৰম দিন আহিলে সাপ ধেৰ হ'ব, কাহলা সাপৰ বাহ হ'ব যিহেতু, সেইকাৰণে কলম দি দিছে আৰু গোটেইখন মুকলি হৈ পৰিলে দেখিলেনে। ফুলবোৰ কাটি পেলালে মনটো বেয়া লাগিছে। আৰু এইফালে দেখিছেনে, জলকীয়া জোপাও ইমান ধুনীয়াকৈ লাগি আছে। আৰু ফুল কটাৰ মন বেয়া লাগিলে কি হ'ব। আৰু বস্তু এটা দেখাম চাওকচোন আপোনালোকে, আমাৰ বেল গছৰ ওপৰত ফুল ফুলিছে। তাৰমানে ফুলজোপা তলত ফুলা নাই, একদম বগাই বগাই ইমান ওখ গছজোপাৰ ওপৰত গৈ ফুলিছে দেখিছেনে। লতা বগাই গৈ গৈ, তাৰমানে লতা বগা ফুল নহয় নে, জোপোহাকেই ফুলে, কিন্তু ওপৰত কি কৰিবলৈ ফুলিছে নাজানো আৰু। এইফালে আকৌ গধূলিলৈ মাংস আনিছিলে মায়ে, মাংস মই বনালোঁ। মা যিহেতু ইফালে গৈছিলে, ভাগৰ জুগৰ আহিছে, সেইকাৰণে মই বনালোঁ। মাংসৰ লগত ৰঙালাও আলু তেনেকৈয়ে বনাইছোঁ। আৰু আজি গধূলি ভাত সাজ তেনেকৈয়ে হ'ব। আৰু দিনটো যিহেতু বতৰটো ইমান এটা ভাল নহয়, বৰষুণ, আৰু এতিয়াও বৰষুণে দি আছে। আৰু তেনেকৈয়ে ভাত পানীকেইটা খাই বৈ আজৰি হৈ লওঁ বুলি ভাবিছোঁ। বৰষুণ যাক যিহেতু দিলে মানে বাচন বৰ্তন ধুই মেলি থ'বলৈও নহয়। আৰু তেনেকুৱাতে ভাত পানী খাই হ'লহে, কিন্তু তথাপিও বৰষুণ যাক আহিলে ভাজি বনাই থাকোঁতেনে হ'লেও তেনেকৈয়ে ধুই মেলি। আৰু এইফালে মোৰ ফাইনেলি ভাজি আৰু তৰকাৰী এয়া হৈ গৈছে, মানে ভাত খাবহে লাগে। আৰু বাহিৰত মানে জুইতে বনাইছোঁ, আৰু গেছত বনোৱা খাই ইমান এটা ভাল নালাগে। জুইত তাৰমানে ভাজি হওক বা যিয়ে নহওক ভাল লাগে বনাই খাই। আৰু এইফালে ৰাতিপুৱাই দেখিছেনে, গোটেই কাপোৰখন বৰষুণত তিতি গামোচা সেয়া দেখিছেনে, বাকীকেইখন কাটিলে আৰু বেছিকেইখন নাই, যিকেইখন আছিলে গোটেই সূতা ফালেও তিতিলে আৰু তলুঠাত থকা কাপোৰো তিতিলে। চাওকচোন, আমাৰ নিচিনা মানুহৰ একো তাৰমানে ভাবিবলৈয়ে নহয়।